ও বোলো নমস্কাৰ, তুমি আকৌ আহিলোঁ ব্লেকবেৰী আছামলৈ 3 বছৰ মূৰত। তো আমাৰ নতুনকৈ এখন শ্বৰ্ট ফিল্ম আহি আছে, তাৰে কাৰণে আপডেটটো দিবলৈ আমি ব্লেকবেৰী আছামলৈ আহিলোঁ। আৰু আমাৰ শ্বৰ্ট ফিল্মখনৰ নাম হৈছে কি আছিল? অন্ধকাৰ। তো আমাৰ ওৱান এগেইনষ্ট নামৰ এটা ইউটিউব চেনেলত আহি আছে, আপোনালোকে 15 তাৰিখে পাই যাব। আমি ডেছক্ৰিপশ্যনত আমাৰ লিংকটো দি দিম, আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থ'ব, ন'টিফিকেশ্যনটো সোনকালে পাব। তাৰ কাৰণে আমাৰ এতিয়া এডিটিঙৰ কাম চলি আছে। আমাৰ গোটেইকেইটা বহি আছোঁ বিচনাত, পেট খাখলা খাই পৰি আছোঁ। এইকেইটা আমাৰ ওৱান ছেকেণ্ডৰ ফেমিলি, নতুনকৈ আহি থকা শ্বৰ্ট ফিল্মখনৰ এইকেইটা আমাৰ ফেমিলি। আজি গুৱাহাটীৰ পৰা আহিছে প্ৰডিউচাৰ। আমাৰ আহিব লগা শ্বৰ্ট ফিল্মখনৰ ডিৰেক্টৰ, প্ৰডিউচাৰ, আমাৰ কেমেৰামেন গোটেইকেইটা আমি আজি ফেমিলিটো একেলগে বহি আছোঁ। তো আপোনালোকক বেক কেমেৰা কৰি দেখুৱাইছোঁ কাৰ কেনে অনুভৱ। চ' গাইছ, আমি আহিছোঁ এতিয়া বৰ্তমান কেমেৰামেনৰ ওচৰত। কেমেৰামেন, আমাৰ আহিব লগা শ্বৰ্ট ফিল্মখনৰ কাৰণে যে আয়োজনটো কৰিছিলোঁ, কেনেকুৱা অনুভৱ তোমাৰ? অনুভৱ ধুনীয়াই, ভাল লাগিল কাম কৰি। আৰু অলমষ্ট শ্বুটিঙৰ কাম হ'লে, বাকী আমাৰ এডিটিং থাকিল। এডিটিঙৰ পিছত ৰিলিজৰ ডেটটো কৈছে চাগে। তাৰপাছত আপোনালোকৰ মৰম দিব শ্বৰ্ট ফিল্মখনত, ভাল লাগিব এইখিনিয়ে। আৰু আমাৰ এতিয়া বৰ্তমান যাই আছোঁ আমি ডিৰেক্টৰৰ ওচৰত। ডিৰেক্টৰ, তোমাৰ কেনে অনুভৱ? অনুভৱ ঠিকেই, স্ক্ৰিপ্টখন ধুনীয়া হৈছে, তাতে ডিৰেকশ্যন কৰিও ভাল লাগিছে। বাকী আমাৰ কেমেৰাৰ কামখিনি, এক্টিংখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া আমাৰ ডাবিংখিনি বাকী আছে আৰু এডিটিংখিনি বাকী আছে। তাৰে পিছত 15 তাৰিখে ৰিলিজ হৈ যাব। আপোনালোকে চাব, মৰম দিব। থেংক ইউ। আমাৰ এতিয়া আৰু আছে এজন প্ৰডিউচাৰ, এই আমাৰ প্ৰডিউচাৰ। তো তোমাৰ কেনে অনুভৱ? অনুভৱ ভালে। ভালে। তাৰ পাছত আমাৰ আৰু এজন আমাৰ লগত জড়িত হৈ থকা, তাৰমানে আমাক সহায় কৰা এজন। তোমাৰ কেনে অনুভৱ? ভালে। ছাবস্ক্ৰাইবটো কৰি দিবা কবি। অঁ, ভালে ন? আৰু মই এজন, মোৰ বিশেষ এটা কেৰেক্টাৰ আছে তাতে, আপোনালোকে তাতে দেখা পাব। তো এতিয়া আমাৰ কেইমিনিট হ'ল?